নমস্কাৰ মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ বাঁহগাজ আৰু চিকেনৰ এটা বইল ৰেচিপিটো বহুত হেলদি আৰু টেষ্টি হয়। অলপ দেৰি নকৰি আজি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। চিকেনখিনি ভালদৰে ধুই লৈছোঁ। মলীয়া অংশটো এনেকৈ মই কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ৰুকিও ল'ব পাৰে বা ইয়াতকৈ ডাঙৰকৈও কাটি ল'ব পাৰে। তাৰপিছত পিঁয়াজ এটা কাটি লৈছোঁ ডাঙৰকৈ। আদা নহৰু খুন্দি লৈছোঁ। গেছত পাতি অলপ গৰম হ'বলৈ দি পেলাই তাতে মই মাংসখিনি দি দিছোঁ। খালী কেৰাহীটোতে লৰাই মাংসখিনি ভালদৰে ভাজি ল'ম। পানী ওলোৱাৰ পাছত তাতে নিমখ সোৱাদ অনুসৰি দি দিছোঁ। হালধি আধা চামুচ দিছোঁ। দি পিনে আকৌ ভালদৰে ভাজি ল'ম। তাতে কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপমান মৰহি যাবলৈ দিম। তাৰপাছত শুকান জলকীয়া দুটা মই দি দিছোঁ। আদা নহৰু খুন্দি লোৱাখিনি দি দিলোঁ। দি পিনে নিজে তেল ওলাবলৈ দিম। এয়া দেখিছে তেল ওলাই গৈছে মাংসখিনিয়ে। তাৰপাছত জিৰা আৰু জালুকৰ গুড়ি দি দিছোঁ। দি পিনে আকৌ ভাজি ল'ম। মাংসখিনি নিজে তেল এৰাৰ পাছত বাঁহগাজখিনি দি দিছোঁ। দি পিনে অলপ ভাজি ল'ম। তাৰপাছত ইয়াতে মই 1 কাপ পানী দি দিছোঁ। পানী দি পিনে উতলিবলৈ দিম। অলপ উতলাৰ পাছত জলকীয়া গুড়ি দি দিছোঁ। তাৰপাছত মই ইয়াতে ঢাকন লগাই দিম। দি পিনে 5 মিনিটৰ কাৰণে ৰাখি দিম। 5 মিনিটৰ পাছত পানীখিনি শুকাই গ'ল। মই হাই ফ্লেমত থৈ দিছিলোঁ, সেইকাৰণে শুকাই গ'ল জলদি। পানীখিনি শুকাই যোৱাৰ পাছত আৰু আকৌ অলপ ভাজি ইয়াতে মই আকৌ 1 কাপ পানী দি দিছোঁ। উতলিবলৈ দিম। ভালদৰে উতলাৰ পাছত ইয়াতে মই ভোট জলকীয়া অলপ কাটি দিছোঁ, অলপ ফ্লেভাৰৰ কাৰণে। ভোট জলকীয়া দিলে ফ্লেভাৰটো বহুত ধুনীয়া আহে। তাৰপাছত মই ইয়াতে আকৌ 1 কাপ পানী দি দিছোঁ। মন কৰিব মই 3বাৰ পানী দিছোঁ অলপকৈ। তাৰপাছত ঢাকি দিম। ঢাকি পিনে 10 মিনিটৰ কাৰণে ৰাখি দিম। তাৰপাছত পানী শুকাই গৈছে প্ৰায়। পানীখিনি মই নিজে শুং যাবলৈ দিম। দি পিনে ইয়াতে মই ইয়াতে মান ধনিয়া কাটি দিছোঁ অলপ। মান ধনিয়া কাটি দিয়াৰ পাছত আমাৰ তৰকাৰী ৰেডিয়ে হৈ গ'ল। খাবলৈ খুব ধুনীয়া হৈছিলে। মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাই দিছোঁ। আমাৰ ট্ৰেডিশ্যনেল ফুডবিলাকৰ কালাৰটো ইমান ভাল নহয়, কিন্তু খাবলৈ খুব টেষ্টি হয় আৰু বহুত হেলদি হয় লগতে। তো প্লিজ ট্ৰাই কৰি চাব। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।